নমস্কাৰ মুনিন্দা জয়জতে আপোনাক আৰু আপোনাৰ সংগীবৃন্দক আমাৰ বৰ্ষন্স প্ৰডাকশ্যনৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো অসমৰ সন্তান হুদুৰ বেংগলোৰত থাকি পৰেশ বৰা দেৱ তেখেতে অসমবাসী ৰাইজলৈ আগবঢ়াই দিছিল প্ৰভু নৰসিংহ আৰু প্ৰাণকৃষ্ণ বুলি দুটাকৈ এলবাম আৰু তাত আপুনি তিনটা গীত দুইটা এলবামত আপুনি আগবঢ়াইছে সুৰ আৰু ৰচনা আপোনাৰ গতিকে দুটাকৈ এলবামত আপুনি তিনটাকৈ গীত আমাক প্ৰদান কৰিলে তাৰ কৃতজ্ঞতা চিন স্বৰূপে আমি এটি ক্ষুদ্ৰতম চিন আপোনাৰ হাতত তুলি দিব বিচাৰিছো এখনে আন্তৰিক অভিনন্দন পত্ৰ আপোনাৰ হাতত অৰ্পণ কৰিছো আৰু এনেদৰে আমাৰ বৰ্ষন্স প্ৰডাকশ্যনৰ এই যাত্ৰাত কৃষ্টি সংস্কৃতিৰ প্ৰসাৰৰ ক্ষেত্ৰত আমাৰ যি যাত্ৰা তাত যাতে আপুনি আপোনাৰ বহুমূলীয়া পৰামৰ্শ তথা আশীষ প্ৰদান কৰে আমি যাতে লক্ষ্যত উপনীত হ'ব পাৰো নিশ্চয় ধন্যবাদ জনাইছো মই বিশেষকৈ বৰ্ষন্স প্ৰডাকশ্যন যিজন মোৰ ভাতৃপ্ৰতিম যদিও বা আজি কৰ্মসূত্ৰে তেওঁ বাংগালুৰুত বাস কৰিছে তথাপিতো মই এটাই সন্তোষ পাইছোঁ তেওঁ আজি বাংগালুৰুৰ পৰা বিশেষকৈ আমাৰ অসমৰ যিখিনি লোকশিল্পী চুকে কোণে সোমাই আছে তেখেতসকলক তেওঁ সমস্তক উলিয়াই নিয়াটো যিটো প্ৰয়াস এইটো সাংঘাতিক প্ৰয়াস যদিও বৰ্ষন্স প্ৰডাকশ্যনটো তেওঁ নাম দিছে কিন্তু তথাপি তেওঁ নিজে যেন এটি বৃহৎ অনুষ্ঠান তেওঁৰ মই আন্তৰিকতাটো যিখিনি মই গম পাইছোঁ কাৰণ আজি সঁচাকৈ এনে লোক বিৰল এই সমাজত গতিকে মই তেওঁৰ ভৱিষ্যত আয়ুষ্মান যশৱান গুণৱান হওক মই কামনা কৰিছোঁ ধন্যবাদ এইখন যি সংস্কৃতিৰ পথাৰ তাত আপুনি কেনেদৰে পদাৰ্পণ কৰিলে প্ৰথম অৱস্থাত মই প্ৰায় 1985 চন মানৰ পৰাই এই ক্ষেত্ৰখনলৈ আগমন হৈছে মোৰ যিহেতু প্ৰথম অৱস্থাত মই ল'ৰালি কালত আমাৰ গাঁও অঞ্চলত ভাওনা সবাহ নাম ইত্যাদি হয় তেতিয়া মই সেইবিলাক উপভোগ কৰোঁ দৰ্শন কৰোঁ তাৰপিছত ক্ৰমান্বয়ে মই ভাওনা বা দিহানাম বিহু এইবিলাকৰ মাজলৈ আহোঁ কিন্তু বিশেষকৈ মই এই যিখিনি এতিয়া বৰ্তমান আমাৰ টোকাৰী গীতৰ বা দিহানামৰ যিখিনি সব্য কেছেট হৈছিলে সেই 85 চনৰ পৰাই মই আৰম্ভ কৰিছোঁ এই যাত্ৰা গতিকে তাৰ পৰা এতিয়া ক্ৰমে আহি আজি সময় পৰিছেহি আৰু তেনেধৰণে আমাৰ অসমবাসী ৰাইজে জ্ঞাত যে দিহানামৰ এজন অদ্বিতীয় ব্যক্তি জ্যোতি হাজৰিকা দেৱ তেখেতৰ লগত আপুনি বহুতখিনি কাম কৰিলে আপুনি লিখা বহুতখিনি গীত তেখেতে কণ্ঠদান কৰিলে লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী খগেন গগৈকে প্ৰমুখ্য কৰি জুবিন দায়ক গীত পৰিৱেশন কৰিছে আৰু এইসকলৰ লগত কাম কৰি আপোনাৰ অভিজ্ঞতা কেনেকুৱা ধৰণৰ আছিলে মই প্ৰথম অৱস্থাত যেতিয়া মহানন্দ মজুমদাৰ বৰুৱাই মোৰ প্ৰথম গীতটো গাইছে তেতিয়া খগেন দাক পাইছিলোঁ আমাৰ ৰুবুল বৰা যোৰহাটৰ ৰুবুল বৰা তাৰপাছতে প্ৰসেন দা তেনেধৰণে ব্যক্তিসকলক শিল্পীসকলক পাইছিলোঁ ভদ্ৰ দাস কৈলাশ তেনেধৰণে পৰমেশ্বৰ বসুমতাৰী আদি শিল্পীসকলক লগ পাইছিলোঁ খুব ভাল লাগিছিলে কাৰণ প্ৰথম অৱস্থাত তাৰপিছত ক্ৰমান্বয়ে যেতিয়া তাৰপিছত 90 চনলৈকে তেনেকৈ ৰঘুমণি কেছেটটো গীতটো শুনিছে নিশ্চয় সেইভাগ কৰিছিলোঁ তেতিয়া জ্যোতি হাজৰিকাই মোৰ লগত সহযোগিতা কৰিছিলে বিশেষকৈ মোৰ এইখিনি প্ৰেৰণাৰ উৎস হ'ল মোৰ প্ৰথম হ'ল পিতৃ তথা মোৰ পৰিয়ালটোত মোৰ সাংস্কৃতিক এটা পৰিৱেশ আছিলে যদিও আমি অৱস্থাহীন তথাপিতো সেই পৰিৱেশটো থকাৰ কাৰণে দেউতাক মানে অনুকৰণ কৰি মই আগবাঢ়িলোঁ প্ৰথম অৱস্থাত তাৰপৰা দ্বিতীয়তে মই দুজনা বিশেষ ব্যক্তি পালোঁ স্বনামধন্য শিল্পী যিজন হ'ল এজন হ'ল প্ৰয়াত লক্ষেশ্বৰ কলিতাদেৱ তেখেত ঢুকাই গৈছে আৰু বাকী এতিয়া বৰ্তমান আছে তেখেত হ'ল শ্ৰদ্ধাৰ বদনমলীয়া দেৱ অসমৰ ৰাইজে চিনি পায় গতিকে তেখেতৰ সান্নিধ্যত আহি তাৰপাছতে মই পৰ্যায়ক্ৰমে আহি আজি এই অৱস্থাত উপনীত হৈছোঁ বৰ্তমান আমি দেখা পাইছোঁ যে যুৱ প্ৰজন্মক আপুনি লগত লৈ বহুতো কাম কৰি গৈছে আধ্যাত্মিক চেতনাৰ জাগ্ৰত ক্ষেত্ৰত আপুনি যথেষ্টখিনি কাম কৰি আহিছে আপুনি আজি আমাৰ শ্ৰোতা দৰ্শকসকলক ভৱিষ্যত প্ৰজন্মক আগবাঢ়ি যোৱাত যি আধ্যাত্মিক চেতনা সি কেনেধৰণে সহায় কৰিছে বা আধ্যাত্মিক দিশটোৰ প্ৰতি তেওঁলোক আকৰ্ষণ কেনেধৰণে হ'ব লাগে বা তেওঁলোকৰ জীৱন যাত্ৰাত কিদৰে সহায় কৰিব এই আধ্যাত্মিক গুণানুকীৰ্তনে হওক চৰ্চাই হওক এইখিনিয়ে কেনেদৰে সহায় কৰিব বুলি আপুনি কি ভাবে আৰু ভৱিষ্যত প্ৰজন্মক আপুনি কি ক'ব বিচাৰে এইটোৱে কথা হ'ল কি আধ্যাত্মিক যিখিনি অনুষ্ঠান আমি কৰিব লাগে এইখিনি হ'ল কি আমাৰ বিশেষকৈ সমাজখন সুশৃংখলিত হ'ব লাগে যিহেতু আজিকালি নৱপ্ৰজন্ম বা যুৱ প্ৰজন্মৰ কিছুমান বিপথগামী হৈছে গতিকে সেইখিনিক কেনেকৈ আমি আনি আমাৰ সমাজ যিবিলাক সংস্কাৰ কৰোঁ সেইটোৱে মোৰ মূল উদ্দেশ্য তাৰ ভিতৰতে এতিয়ালৈকে মই যিসকল নৱপ্ৰজন্মৰ শিল্পীক পাইছোঁ তেওঁলোকক মই যিমান পাৰিছোঁ মোৰ সাধ্য অনুসাৰে মই তেওঁলোকক সহায় সাৰথি কৰিছোঁ গতিকে তেওঁলোকে আগুৱাই যাওক আৰু আমাৰ ভৱিষ্যত তাৰমানে যাতে আমাৰ
উত্তৰ পুৰুষে যাতে এটি সুস্থ পৰিৱেশত যাতে বাস কৰিব পাৰে বা গুৰু দুজনাৰ যিখিনি অমৰ সৃষ্টি সেইখিনিক যাতে সংৰক্ষণ কৰিব পাৰে প্ৰচাৰ কৰিব পাৰে এইটোৱে মোৰ মূল উদ্দেশ্য হয় ধন্যবাদ জনাইছো আপোনাৰ যি কৰ্মৰাজি হে কৰ্মৰাজিয়ে ভৱিষ্যত প্ৰজন্মৰ বাদ দৰ্শাই নিয়ক আপুনি এনেদৰে আগুৱাই গৈ থাকক ভগৱানে আপোনাক সুস্বাস্থ্য প্ৰদান কৰক এই আমি কামনা জনাইছো আৰু আহক দৰ্শক মণ্ডলী এই মুহূৰ্ততে আমি শ্ৰদ্ধাৰ বৰাদেৱৰ পৰা এটি নাম শুনো ও শংকৰ গুৰু কিয় গলা বৈকুণ্ঠলৈ মাধৱ তুমি কিয় গলা আমাক এৰি থৈ ৰাম আকৌ আহিবা দুয়ো মুক্তি মন্ত্ৰ মৃত প্ৰায় বৈষ্ণৱ ধৰ্ম প্ৰাণ দিব জাতিৰ একতাৰ জৰি ছিঙিলে আজৰি ধৰ্মই মেলিলে ডাল মাতৃভূমি অসমত আজিৰ অসমীয়াই অভিনয় নকৰে এই গুৰু শংকৰদেৱ আকৌ এবাৰ জনম ধৰা গুৰু শংকৰদেৱ আকৌ এবাৰ জনম ধৰা তুমি প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মতাজি তুমি প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মতাজি অন্যায় নীতিৰে ভৰা গুৰু শংকৰদেৱ আকৌ এবাৰ জনম ধৰা শংকৰদেৱ আকৌ এবাৰ জনম ধৰা
বহে মেল সবাহতো চলে দন ও পিতা পুত্ৰ ককাই ভাই পাই ভনীৰ মিল নাই সমাজত ধপাতে একেজন পিতৃৰে দুটি সন্তানে ও দুই ভাগে ধৰ্ম কয়াচৰে সমাজৰ ধৰ্ম কৰ্ম কৰে ভাগে ভাগে ও কোন ভাগে কৰিব পাৰে কি কৰো হে শংকৰ গুৰু কেনেকৈ সংসাৰ তৰু নানাজনৰ নানা মত খেলি মেলি সমাজত কেনেকৈ বসতি কৰো অসম ৰখা তলে গ'ল আজি ধৰ্মত ব্যভিচাৰ শংকৰ মাধৱে গঢ়া সম্প্ৰীতিৰ ভেটি শংকৰ মাধৱে গঢ়া সম্প্ৰীতিৰ ভেটি কালৰ বুকুত লীন গ'ল কালৰ বুকুত লীন কাল বিপরীত কাল হরি নাই ছেলেকে বাঘরে গাল হরি নাই ছেলেকে বাঘরে গাল ওই কিনু ঘুর কলি কাল হে রাম রাম ধর্ময় মেলিলে দাল হে রাম রাম
I'm